दोस्तों हम लोग अभी नाश्ता करने के लिए यहाँ रुक रहे हैं। ये बात नया था हम लोग। আমি মিলিয়নার বনাই চলে নাই, আমি করোড়পতি বনাই চলে নাই, আমি 2 লাখ 10 ইনকাম দি চলে নাই, আমি লাখপতি ইনকাম করলে চলে নাই। দেশৰ জনমূলীয়াই বহা সংগ্ৰামত আমি জড়িত হৈ আছো নাই, আমি মানুহৰ জনমূলীয়াই বহা সহায় কৰি চলে নাই। তাৰমানে কি বুজিলে তেতিয়াহ'লে দেশৰ ডেভেলপ শান্তি হোৱাৰ সংগ্ৰামতো আমি ইনডাইৰেক্টলি জড়িত হৈ আছো। হেল্ল' ভালকে মন কৰক, মই এবাৰৰ কাৰণেও নাভাবো, একবাৰৰ কাৰণে নাভাবো মই কিবা বিজনেছ কৰিছো। মই ভাবো কি বুলি জানে, এখন শক্তিশালী নতুন ভাৰতবৰ্ষ গঢ়াৰ এখন মহান সংগ্ৰামৰ মই সৈনিক হিচাপে জড়িত হৈ আছো। টুকুৰা টুকুৰা হৈ গৈছে, এক টুকুৰা টুকুৰা হৈ গৈছে। হিন্দু ওলাইছে, মুছলিম ওলাইছে, খ্ৰীষ্টান ওলাইছে, জৈন ওলাইছে, টুকুৰা টুকুৰা হৈ যোৱা ভাৰতবৰ্ষখনক আমি এক কৰাৰ সংগ্ৰামত জড়িত হৈ আছো। আমি তেজ থকা মঙহৰ মানুহ, ইয়াৰ বাহিৰে বেলেগ কোনো চেণ্টিমেণ্ট নেথাকে। তাৰ বাহিৰে আমি বেলেগ কোনো কথাই বুজি নাপাওঁ। নমস্কাৰ। কুলবন্ধু কওক। কুলবন্ধু, মোৰ নাম হ'ল গৌতম ব্ৰহ্ম, কৰিছে তামোলপুৰত। তো আজি ইয়াত বহি থকা প্ৰত্যেকজন আমাৰ গুৰুসকললৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। তো এটা টেকনিচিয়ান ষ্টাৰ পাৰ্ট, तो जो STC नहीं जाना। हम तो काजीरंगा आरटीपी में जा रहा हूँ, हाँ, लक्षा होटल से। हाँ, मैं ड्राइव करता हूँ। हम लोग जो काजीरंगा में आया है, तो हम लोग कल तो RTP किया है। सर को बोल दिया था, हाँ सर कोई जाएगा कि नहीं जाएगा, हम जाएगा। हाँ, से बोला था। हाँ, तो अभी हमने चल फोन बोला है, अब तो बोला था। हाँ, कोई जाएगा नहीं जाएगा, अब जाएगा। हाँ, ऐसे बोला था। हाँ, अभी बोलता है नहीं जाएगा। हम बोला था हम साथ नहीं जाएगा। हाँ, हमको शर्म लगता है। तो क्या शर्म लगता है? हाँ, शर्म नहीं है, जाओ चलो। हाँ, ऐसे बोला है। और ब्रह्मा साहब भी बोला है, क्या शर्म लगता है, अपना सीखना चाहिए ना। हाँ, बोला है।
मुर्दा आदमी जिंदा हो जाता है। अच्छा मुसलमान रह के बोलता है हाँ। और उसको अंदर में घुस जाता है, हाँ, ऐसे बोलता है। हाँ। उनको हम मतलब हमारा जो मेंटर है हाँ। नॉर्थ ईस्ट का मेंटर हमारा अनिल सर महोदय को हम हमारा तरफ से हाँ। हम उनको बधाई देते हैं। हाँ। जो वक्तव्य है वो वक्तव्य हम इतने में समाप्त करते हैं। आपको मैं एसआरपी प्रोडक्शन की तरफ से बहुत धन्यवाद देता हूँ। तो चलिए हम लोग आज का 2 days का क्लास लेता हूँ, तो चलिए। जो फिल्म में जो एमएल अली का जो फिल्म में मूवमेंट करने के लिए बहुत अच्छा होगा। आप जमाना है ना, वो तो डायरेक्ट शेयरिंग का जमाना आ गया है, इन्फॉर्मेशन टेक्नोलॉजी का जमाना आया है, इसलिए हर लोग इसमें काबिज हो जाएगा। तो हो रहा है अभी हम लोग का इंडिया में 95% लोग खाली है, पूरा सीधा आबादी है इंडिया का, तो हम लोग का नौकरी नहीं मिल रहा है, इंडस्ट्री नहीं है, और धीरे धीरे हम लोग मिलियनर यहाँ पे बनाएंगे। थैंक यू বেষ্ট লাগ। জানিব পাৰিম যে এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ য'ত নেকি ইমানখিনি ইয়াত মানে জিম ফূৰ্তি কৰাৰ ৰাস্তা আছে সেইখিনি। আচ্ছা বাইদেউ, মোৰ ফালৰ পৰা একদম বহুত বহুত ধন্যবাদ থাকিল। ছাৰ আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মাধৱজ্যোতি দাস। ছাৰ আমি যে কাজিৰঙালৈ আহিলোঁ, RTPত যে আহিলোঁ, ছাৰসকলে আমাৰ যিটো মেছেজ দিলে সেই মেছেজটো আমি কেনেকৈ মুভমেণ্ট কৰিম ফিল্ডত, এইখিনি অলপ কওকচোন ছাৰ। ফিল্ডত মানে খুব এইবাৰ তাৰমানে খুব ধুনীয়াকৈ একদম মানে ইমান ধুনীয়াকৈ বুজাইছে, প্ৰত্যেকবাৰে ভাল হয়, কিন্তু এইবাৰ ফিল্ডত এৰেঞ্জ কৰাৰ কাৰণে বা ফিল্ডত আমি কাম কৰাৰ কাৰণে আৰু কিছুমান টপিক মই বিচাৰি পাইছোঁ। তাৰমানে আমি বিশেষকৈ আগতে কওঁ যে আমি প্ৰডাক্ট বেছড বিজনেছ, প্ৰডাক্ট লৈ কাম কৰিব লাগিব, কিন্তু প্ৰডাক্টটোৰ কথাটো আগতীয়াকৈ নকয়, কোম্পানীৰ যিখিনি ফিল্ড বা কোম্পানীৰ যিখিনি বৰ্তমান যিখিনি অকুপেশ্যন সেইখিনি গোটেইখিনি যদি আমি একেলগে কৈ পিনে কোম্পানীৰ প্ৰফাইলটো আমি ভালকৈ বুজাই দিব পাৰোঁ, তেতিয়া মানুহৰো এটা সাহস আহে যে আমি কামটো কৰিলে এনেকুৱা এটা ভাল কোম্পানীত কাম কৰি আমি নিজৰ লাইফটো ছিকিউৰ কৰাৰ কাৰণে আমি এটা চান্সেছ থাকিব। আৰু চবৰে যিহেতু নিজৰ কামৰ লগতহে নিজৰ চাকচেছটো জড়িত হৈ থাকে, তো গতিকে আমি সেই চাকচেছটো হোৱাৰ কাৰণে কামটো কৰিবই লাগিব, কিন্তু নিজে যেতিয়া এটা চিয়ৰিটি হৈ যায়, যেতিয়া চিয়ৰিটি এটা হৈ যায়, তেতিয়া নিশ্চয়কৈ আমি কাম কৰাৰ কাৰণে একদম মানে মনৰ পৰা অহা যায়। থেংক ইউ। কাৰণ কিয় মই পেছাত এজন অসম চৰকাৰৰ কৰ্মচাৰী হয়, আমাৰ চিকিৎসা ছাৰে আপোনালোকৰ আগত কৈ গৈছে, চাকৰি কৰি এটা ইগত আছিল, ভাবিছিলোঁ চাকৰিয়েই মোৰ সৰ্বস্ব, মোৰ ড্ৰিম, কিন্তু লাহে লাহে চাকৰি কৰি দেখিলোঁ 35টা বছৰ চাকৰি কৰিলোঁ, কেৱল লাইফটো কম্প্ৰমাইজত বাহিৰে বেলেগ একো নহয়। কম্প্ৰমাইজ কৰি থাকাতে অনিল নাথ ছাৰ বৰ তীব্ৰ বুজি, যিজন ল'ৰাক মই ধমক মাৰিলে ল'ৰাটো কাষত নাথাকিছিল, সেই ল'ৰাটোক এতিয়া মই কাষত বহিবলৈ মোৰ ভয় লাগে, কাৰণ সেইজন ল'ৰাই তেতিয়াই চিনি পাইছিল এইখন প্লেটফৰ্ম কি। মোৰ নিচিনা অধম এটা মই চিনি পোৱা নাছিলোঁ, এই প্লেটফৰ্মখনক মই তুচ্ছ জ্ঞান কৰিছিলোঁ আৰু এবছৰ মই পলাই ঘূৰিছিলোঁ, ফাঁকি মাৰিছিলোঁ, কিন্তু এদিন এই প্লেটফৰ্ম
চিষ্টেমত কাম কৰাৰ কাৰণেই ট্ৰেডিশ্যনেল মাৰ্কেট আৰু ডাইৰেক্ট চেলিং মাৰ্কেটৰ ডিফাৰেঞ্চ বুজি পোৱাৰ কাৰণেই এনেকুৱা নহয় যে অকল দীপেন কোঁৱৰেহে যে সপ্তাহত 2,10,000 টকা ঘটিছে, তেনেকুৱা নহয়। এই অসমখনতেই ইতিমধ্যে মই ভাৰতবৰ্ষৰ কথা কোৱা নাই, অসমখনতেই ইতিমধ্যে যিসকল ব্যক্তিয়ে ট্ৰেডিশ্যনেল মাৰ্কেট আৰু ডাইৰেক্ট চেলিং মাৰ্কেটৰ পাৰ্থক্য বুজি পালে, চিষ্টেমত কাম কৰি আছে, ইতিমধ্যে 34 ব্যক্তিয়ে সপ্তাহত 2,10,000 টকালৈকে ইনকাম কৰিব পৰা ৰাস্তা কৰিলে। মোৰ ক'বলগীয়া বিষয়, যদি 34-35 ব্যক্তিয়ে যদি চিষ্টেমত কাম কৰাৰ কাৰণেই যদি সপ্তাহত 2,10,000 টকা যদি ঘটিব পাৰে, 50 নম্বৰ ব্যক্তিজনৰ কাৰণে সপ্তাহত 2,10,000 খোলা আছে নে নাই? যদি 50 নম্বৰ ব্যক্তিজনৰ কাৰণে যদি সপ্তাহত 2,10,000 টকা যদি দুৱাৰ যদি খোলা আছে, মোৰ পঢ়ি ভাল লাগে। ইয়াত পঢ়ি থকা প্ৰত্যেকজন ব্যক্তিৰ কাৰণেই সপ্তাহত 2,10,000 টকাৰ দুৱাৰ খোলা আছে। চাকচেছ আপোনাৰ নিজৰ হাতৰ মুঠি আৰু ফেইলৰো আপোনাৰ নিজৰ হাতৰ মুঠি। আপনার সাকসেস থাকে না ফেইলার থাকে? সাকসেস থাকে? সাকসেস থাকে? সাকসেস থাকে? সাকসেস কাটা থাকে? সাকসেস থাকে? ওকে, তালি নামাইও। নিজকে কেতিয়াও আপুনি কমজুৰি বুলি নাভাবিব। আপোনাৰ ভিতৰত এনে এটা বস্তু সোমাই আছে, যাক কোৱা হয় কি জানেনে? কোৱালিটি। এনে এটা কোৱালিটি সোমাই আছে, আপুনি নিজে গম নাপায়, কিন্তু আনৰ চকু ধৰা পৰে আপোনাৰ ভিতৰত কি সোমাই আছে। আপোনাৰ ভিতৰত ইমানেই কোৱালিটি আছে, যদি আপুনি যদি ইচ্ছা যদি কৰে, মাইণ্ডটো যদি প্ৰস্তুত যদি কৰি ল'ব পাৰে, গোটেই পৃথিৱীখন আপোনাৰ নিজৰ হাতৰ মুঠিত আপুনি ৰাখি ল'ব পাৰে। ৰেডি আছে? নিজক ভাবক, নিজকে কেতিয়াও কমজুৰি বুলি নাভাবিব। লাষ্টত এটা কথাই কওঁ, মই নিজকে যিসকল ব্যক্তি এনেকে ভাবিছে মোৰ দ্বাৰা নহ'ব আৰু মই নোৱাৰিম, এনেকে যিসকল ব্যক্তি ভাবিছে, মই তেওঁলোকৰ কাৰণে এটা মই মেছেজ দিবৰ কাৰণে মই চেষ্টা কৰিছো। কি জানে, নিজকে 5 টকীয়া সস্তীয়া কলম বুলি ভাবি নল'ব। মই কি ক'লো? নিজকে 5 টকীয়া সস্তীয়া কলম বুলি ভাবি নল'ব, কিয়নো 5 টকীয়া সস্তীয়া কলমৰো কেপাচিটি আছে 5 কোটি টকাৰ এখন চেক লিখিব। আপোনাৰ ভিতৰত হিম্মত আছে, আপোনাৰ ভিতৰত যুদ্ধ কৰিব পৰা কেপাচিটি আছে, আপুনি জিকিব পৰা আপোনাৰ ভিতৰত কি আছে? কেপাচিটি আছে। কেপাচিটিটো আপুনি যোগাৰ কৰক। আৰু এই বিজনেছত চাকচেছ হ'বলৈ হ'লে প্ৰথম বস্তুটো হৈছে কি? আপুনি আপোনাৰ মাইণ্ডটো আপুনি প্ৰস্তুত কৰি ল'বৰ কাৰণে চেষ্টা কৰক। যদি একবাৰ যদি আপোনাৰ মাইণ্ডটো যদি প্ৰস্তুত যদি কৰিব পাৰে, যিমানেই ধুমুহা নাহক, যিমানেই ঘাট প্ৰতিঘাত নাহক, আপুনি জিকিব পাৰিব এই বিজনেছত। Ready? This is the number 1 company. আমি কোৱা কথা আমি কমেই number 1. But আজি গুগলে আমাক কি কৰি দিছে, সাৰ্টিফাই কৰিছে না। গুগলত আপুনি যদি গাড়ী সাৰ্চ কৰে টপ 10 ডাইৰেক্ট সেলিং কোম্পানী ইন ইণ্ডিয়া, the number 1 কোম্পানী উইল বি মাই লাইফষ্টাইল। আজি মাই লাইফষ্টাইল number 1 পজিশনত আছে। It means আমি কনভিন্স হ'ব পাৰোঁ যে this is a great platform. Right or wrong? মানে আমাৰ এটা সাফাৰী গাড়ী আছে, কি গাড়ী আছে? সাফাৰী গাড়ী আছে। ফেৰাৰী গাড়ী আছে, সাফাৰী না ফেৰাৰী গাড়ী যিমান আটাইতকৈ one of the most speedy car on this earth is Ferrari. আমাৰ লগত কি গাড়ী আছে? ফেৰাৰী গাড়ী আছে। আৰু আটাইতকৈ ডাঙৰ কথা, সেই ফেৰাৰী গাড়ীখন চলাবৰ কাৰণে আমাৰ ওচৰত এটা বহুত ধুনীয়া মচিদ ৰাস্তাও আছে, that is direct selling. Right or wrong? তাৰ মানে ইণ্ডাষ্ট্ৰি ইজ quite good। আৰু আপুনি সেই ইণ্ডাষ্ট্ৰিটো যিটো অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছে, এইটো এক্সিলেণ্ট অৰ্গেনাইজেশ্যন। এতিয়া আমি কি কৰিব লাগে? তাক চলাব লাগে, লাগে নালাগে? কিন্তু আপোনাৰ কাৰণে এটা বিউটিফুল 4 লেন 6 লেন ৰাস্তা আছে, আপোনাক এখন ফেৰাৰী গাড়ীও দিয়া হৈছে। বা 2 মিটাৰ আগত যদি আপোনাৰ ভিজিবল নহয়, অৰ্থাৎ যদি কুমলি পৰি থাকে, বৰষুণ দি থাকে, আপুনি স্পীডি গাড়ী হ'লেও ভাল ৰাস্তা হ'লেও স্পীডত চলাব পাৰিব নেকি? পাৰিব নেকি? গতিকে সেই কুমলি যেতিয়ালৈকে আপোনাৰ দৃষ্টিৰ পৰা আপোনাৰ আঁতৰি নাযায়, তেতিয়ালৈকে আপুনি সেইখন গাড়ী কেতিয়াও স্পীডত চলাব। Wonderful performance. Very, very, good number.